প্ৰতিগৰাকী মাকৰ এইটো এক্সপিৰিয়েঞ্চ নিশ্চয় আছে যে ৰাতি আপুনি যেতিয়া সাৰ পাই দেখিব বেবী গাত কাপোৰ নাই, কাৰণ বাগৰি গৈ বিচনাৰ বেলেগ এটা চুক পাইছেগৈ। আমি ৰাতি চাগে কিমান বাৰ সাৰ পাই সিহঁতক কাপোৰ দিওঁ, নহয়নে বাৰু? হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি টপিকটো দেখিছেই হয়, জাৰৰ দিনত, এই ঠাণ্ডা দিনত আমি আমাৰ শিশুসকলক কেনেকৈ ৰাখিম, কি খুৱাম, কি পিন্ধাম, যাতে চৰ্দি লগা কাহ এইবোৰৰ পৰা আমি সিহঁতক বচাব পাৰোঁ। মোৰ দেহাৰ এতিয়া হৈছে 22 মাহ, চ' সি 2টা উইণ্টাৰ পালে এতিয়ালৈকে। মই তাক কেনেকৈ ৰাখোঁ, কি কৰোঁ, সেইবিলাক লৈ আজিৰ এই ভিডিঅ'টো। চ' দেৰি নকৰোঁ, আহক ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো। আজি 10টা টপিকৰ ওপৰত মই ক'বলৈ গৈছোঁ। খালি এইখিনি হৈছে 6 মাহৰ পৰা ওপৰৰ শিশুৰ কাৰণে। 6 মাহৰ পৰা যদি 2 বছৰ হৈছে তেতিয়াহ'লে এইটো কৰিব পাৰিব আপোনালোকে। 1 নম্বৰতে হৈছে মিঠাতেল আৰু নহৰু। হয়, আমি সকলোৱে সেইটো ইউজ কৰোঁৱেই চাগে, প্ৰতি ঘৰ মানুহৰ ঘৰতে এইটো কৰা হয় চৰ্দি লাগিলে। 1 নম্বৰতে মোৰো এইটো অভিজ্ঞতাৰ পৰা মই এইটো পাইছোঁ কি যিদিনা বেছি অকণমান ঠাণ্ডা হয় বতৰটো, তাৰ যদি অলপ চৰ্দি লগা নিচিনা লাগে, মই যদি ৰাতি মিঠাতেল আৰু নহৰু গৰম কৰি তাৰ ভৰিত পূৰা মালিচ কৰোঁ, নখতো অকণমান লগাই দিওঁ, তেতিয়াহ'লে তাৰ ৰাতিপুৱালৈ পূৰা চৰ্দি ভাল হৈ যায়। আৰু যদি কেনেবাকৈ কিবা কাৰণত কেতিয়াবা থাকি যায়, তেতিয়াহ'লে সি কিন্তু ৰাতি সাৰ পাই থাকে, তাৰ নাক বন্ধ হৈ যায়, উশাহ ল'ব নোৱাৰে। চ' এইটো পূৰা ফুল প্ৰুফ। আপোনালোকে যদি কৰা নাই তেতিয়াহ'লে কৰিব পাৰে, কাৰণ মিঠাতেল লগোৱা নলগোৱা লৈ পেলাই এইটো বহুতৰে মনত সন্দেহ থাকে। মোৰো আছিলে, কাৰণ ডক্টৰে মানা কৰিছিল মিঠাতেল লগাবলৈ, কিন্তু মই এবাৰ লগাইছিলোঁ সকলোৱে কোৱাৰ কাৰণে। তাৰ মূৰত অকণমান দিছিলোঁ, কিন্তু মূৰত তাৰ ক'লা ক'লা হৈ গৈছিলে, কিবা ছালটো হৈ গৈছিল আৰু কিবা গুটি গুটি নিচিনা উঠিছিলে। চ' মই পূৰা তাৰপিছত বাদ দিলোঁ, সেই এদিনেই লগালোঁ আৰু ডক্টৰেও পূৰা মানা কৰিছিল। চ' 6 মাহৰ পিছত মই লগাইছোঁ আৰু একো বেয়া ফল পোৱা নাই। খালি 6 মাহৰ তলৰ শিশুক এইটো কৰাটো চাগে উচিত নহয়, ডক্টৰে মানা কৰে, কাৰণ বহুত সৰু থাকে, ছালখনো বহুত সিহঁতৰ মানে ৰিয়েকশ্যন হয় চাগে, বহুত কোমল থাকে যে ছালখন। সকলো শিশুৰ ক্ষেত্ৰত নহয় খালি, কাৰণ হয় প্ৰতিটো শিশুৱেই বেলেগ, এভৰি মাদাৰ ইজ ডিফাৰেণ্ট, আমাৰ প্ৰতিটো প্ৰেগনেঞ্চি ডিফাৰেণ্ট, মাক ডিফাৰেণ্ট, চ' বেবিও ডিফাৰেণ্ট হয়। চ' প্ৰত্যেকটো কথা সকলোৰে লগত নিমিলিবও পাৰে, কিন্তু এইটো নুস্কা কিন্তু ইউজফুল হয়, ট্ৰাই কৰিব পাৰে। 2 নম্বৰতে হৈছে ফুটি, আমি যিবিলাক পিন্ধাওঁ গাৰ পৰা একদম ভৰিলৈকে যে থাকে ফুটি, বাট এইটো মই অনলাইন চাৰ্চ কৰি থাকোঁতেই পাই গৈছিলোঁ। এইটো হৈছে ফ্লিচ মেটেৰিয়েলটো, গৰম কাপোৰৰ। এইটো মই ওচৰৰ পৰা দেখাই দিছোঁ, এইটো একদম গৰম কাপোৰৰ, বিৰাট কমফৰ্টেবল হয়, পাতল। কাৰণ আমি যদি বহুত বেছি লেয়াৰিং কৰি থওঁ ঠাণ্ডাত, কেইবাটাও চুৱেটাৰ পিন্ধাই দিওঁ, গধুৰ হৈ যায় আৰু ঘামিও যায় সিহঁত, বেছি লেয়াৰিং কৰাটো ভাল নহয়। চ' সেইকাৰণে মই কি কৰিছিলোঁ, তলত এইটো যিটো থাকে ইনাৰ, থাৰ্মেল ইনাৰ, সেইটো পিন্ধাওঁ, তাৰপিছতে ওপৰত এইটো পিন্ধাই দিওঁ। আৰু বহুত বেছি যদি ঠাণ্ডা হয় তেতিয়া ইয়াৰ ওপৰত এটা চুৱেটাৰ আৰু ইনাফ, আৰু একো নালাগে। ৰাতি শুবৰ সময়ত মই এইটো সদায় পিন্ধাইছিলোঁ আৰু এনেকৈ পূৰা ভৰিটোলৈকে থাকে। লাষ্ট উইণ্টাৰতে এইটো মই তাক পিন্ধাইছিলোঁ। এই বছৰ সি পিন্ধিব নোৱাৰা হ'ল, এইটো 18 মাহলৈকেহে পায় এনেকৈ, কাৰণ এতিয়াতো তেতিয়া খোজকাঢ়িবলৈ যেতিয়া আৰম্ভ কৰিছিলে, চ' বহুত সহজতে সি তাৰ খোজো কাঢ়িব পাৰিছিলে লাষ্ট উইণ্টাৰত এইটো পিন্ধি লৈ, শ্লিপাৰী নহয়। আৰু আটাইতকৈ ভাল হৈছে এই চেইনডালৰ ওপৰৰ পৰা তললৈকে পিন্ধাবলৈও খুব ভাল, খুলিবলৈও খুব ভাল। কাৰণ বাটন থাকিলে কি হৈ যায়, বুটামবিলাক যদি কেনেবাকৈ এৰাই আহে সিহঁতৰ মুখত যাব পাৰে, সেইটো বহুত ভয় থাকে, বাটন বা এনেকুৱা ফুল চুল কিবা ডিজাইন থকা বস্তুবিলাক। চ' মই সেইবিলাক পূৰা এভইড কৰিছিলোঁ, আৰু এইটো সেইকাৰণে মই বহুত ভাল পাইছিলোঁ, ইউজ কৰিছিলোঁ ঠাণ্ডা দিনত। 3 নম্বৰ যিটো বস্তুৰ কথা ক'বলৈ গৈ আছোঁ, সেইটো বস্তুৱে মোক ইমানেই হেল্প কৰিছে, মই কি ক'ম। কাৰণ প্ৰতিগৰাকী মাকৰ এইটো এক্সপিৰিয়েঞ্চ নিশ্চয় আছে যে ৰাতি আপুনি যেতিয়া সাৰ পাই দেখিব বেবী গাত কাপোৰ নাই, কাৰণ বাগৰি গৈ বিচনাৰ বেলেগ এটা চুক পাইছেগৈ। আমি ৰাতি চাগে কিমান বাৰ সাৰ পাই সিহঁতক কাপোৰ দিওঁ, নহয়নে বাৰু? গতিকে মোৰ এইটো বস্তুৱে আপোনালোকৰ সেই প্ৰব্লেমটো দূৰ কৰি দিব। হয়, এইটো হৈছে টাডা, স্লিপিং বেগ। এইটো ইমানেই ভাল, এইটো হৈছে পূৰা লেপৰ নিচিনা, এইটো মেটেৰিয়েলটো পূৰা, কিন্তু একদম পাতল, আৰু এনেকৈ পূৰা মানুহটো সোমাই থাকে। ভৰিৰ কাৰণেও এইটো য'ত
যথেষ্ট জেগা থাকে, চ' ভৰি মেলি আৰামছে শুব পাৰে। মই এইটো লাকিলি মোক বাইদেউৱে দিলে, বাইদেউ ল'ৰাটোক পিন্ধাইছিলে, তাৰপিছত মোক দি দিলে। আৰু মই যে এতিয়া এইটো কাকো নিদিওঁ, মই এইটো ইমান ভাল পাওঁ। মই ইনফেক্ট সেইদিনা পাতি আছোঁ যে সি এতিয়া এইটো পিন্ধিব নোৱাৰা হ'ল। পাৰে, কিন্তু মানে অকণমান ভৰিকেইটা মোৰ লাগে আৰু স্পেচ কম হয় নিচিনা, চ' মই সেইকাৰণে এইটো আজিকালি তাক নিদিওঁ। সি কিন্তু খুব ভাল পায়, সি বিচাৰি থাকে স্লিপিং বেগ বুলি কৈ থাকে। যি কি নহওক, এইটোৰ কথাটো কওঁ, এইটো আপোনালোকে অনলাইন পাই যাব। যদিও মই বাইদেউৰ পৰা পাইছিলোঁ, মই চাম যদি মই লিংকটো বিচাৰি পাওঁ এনেকুৱা একেই, তেতিয়াহ'লে মই মোৰ ডেছক্ৰিপশ্যনত তলত দি দিম, আপোনালোকে ইজিলি গৈ পেলাই কিনিব পাৰিব। আৰু এইটো হাত স্লিভলেছ হয়, কিন্তু হাত দীঘলো পায়, পূৰা গাটো কভাৰ হৈ থাকে তেতিয়া। আৰু আপোনাৰ চিন্তা দূৰ, গাত কাপোৰ দি থাকিব নালাগে, কাৰণ এখন লেফ্ট পিন্ধি ফুৰি পূৰা আৰামছে পিন্ধি ফুৰি বিচনাত বাগৰি থাকিব, আৰু এতিয়া গাত কাপোৰ দি থাকিব নালাগে। নহয়নে বাৰু? মেজিক। মোক বহুত হেল্প কৰিলে এইটো বস্তু, চ' মই এইটো বিৰাট ভাল পাওঁ। আৰু ইনফেক্ট মই লাষ্ট ইয়েৰো এটা ভিডিঅ' বনাইছিলোঁ 6 মাহৰ পৰা 12 মাহলৈকে বেবীৰ কিছুমান এচেঞ্চিয়েল বস্তু, তাতো মই এইটো ইনক্লুড কৰিছোঁ। যদি আপোনাৰ বেবী সিমান বয়সৰ ভিতৰত হয়, তেতিয়াহ'লে মই লিংকটো তাৰো তলত দি দিম, আপোনালোকে গৈ চাব পাৰিব। তাৰপিছত 4 নম্বৰ পইণ্টটো হৈছে মালিচ। হয়, ঠাণ্ডা দিনত মালিচ কৰিলে শিশুৰ কাৰণে বহুত ভাল। মালিচটো এনেও কৰাটো বহুত দৰকাৰী। মই ঠাণ্ডা দিনত তাক গা ধোৱাৰ আগতে মিঠাতেল ইউজ কৰোঁ। গৰম দিনত মই নাৰিকল তেল দিওঁ, এক্সট্ৰা ভাৰ্জিন যিটো কোকোনাট অইল সেইটো দিওঁ। চ' ঠাণ্ডা দিনত মালিচ মাষ্ট গা ধোৱাৰ আগতে। কিন্তু যদি কেনেবাকৈ কিবা কাৰণত সি মালিচ আজিকালি অকণমান ডাঙৰ হৈছে যে, চ' দৌৰি ফুৰে, সময় নাথাকে, চ' সেইকাৰণে মই বাট মালিচটো কেতিয়াবা থাকি গ'লে এইটো মেক চিয়ৰ কৰোঁ যে মই তাৰ মূৰত শ্বেম্পু দিয়াৰ আগতে সদায় মিঠাতেল দি অকণমান হ'লেও দিম, তেতিয়া তাৰ চৰ্দিটো নালাগে। কাৰণ যদি সেইটো কৰা নহয়, এগেইন ৰাতিলৈ তাৰ নাক বন্ধ হয় আৰু চৰ্দি নিচিনা অকণমান লগা নিচিনা হয়। চ' সেইটো আপোনালোকে কৰিব পাৰে। আৰু 5 নম্বৰতে হাইজিনটো বহুত ইম্পৰ্টেণ্ট হয়। এভৰিডে বাথ দিয়াটো। আমি কেতিয়াবা ভাবোঁ যে ঠাণ্ডা বেছি পৰিছে, গা নোধুৱাওঁ, কিন্তু আপুনি যদি ঠাণ্ডা পৰিছে বুলি গা ৰেগুলাৰলি নোধুৱাই, তেতিয়া যিদিনা ধুৱাব সেইদিনা চৰ্দি লগাৰ চান্সেছ বেছি থাকে। চ' ৰেগুলাৰলি গা ধোৱাটো ভাল। মই কৰিছিলোঁ সেইটো, এতিয়াও কৰোঁ। আৰু ৰ'দ পৰা আগবেলা সময়ত ধুৱাব, যেতিয়া ৰ'দটো ওলাই থাকে, তেতিয়া ঠাণ্ডা নালাগে সিহঁতৰ। আৰু 6 নম্বৰ পইণ্টটো হৈছে, হয়, জোতা মোজা কোনেও নিপিন্ধে। মোৰ দেহায়ো নিপিন্ধে, কিন্তু মই টেকনিক উলিয়াইছোঁ তাক জোতা মোজা পিন্ধাৰ। জোতা মই কি কৰোঁ, তালৈ যেতিয়া মই জোতা কিনো, তেতিয়া সদায় যেতিয়া মই জোতা কেইযোৰমান তাৰ কাৰণে পচন্দ কৰোঁ, তাৰপিছত মই তাক মাতি পেলাই কওঁ, চোৱা কোনযোৰ পিন্ধিবা। আৰু সি তাৰ যিটো পচন্দ কৰে, একচুৱেলি সি সেইযোৰ জোতা পিন্ধি ভাল পায়। এতিয়া তাৰ ফৰ এক্সাম্পল, এতিয়া সি যিযোৰ জোতা পিন্ধি ভাল পায়, সেইযোৰ জোতাত আছে 2টা ফুটবল, কাৰণ তাৰ ফুটবল হৈছে বহুত ফেভৰেট। ইয়াৰ আগত যিযোৰ জোতা পিন্ধিছিলে, তাত আছিলে 2খন ৰঙা গাড়ী। চ' আপোনালোকে ট্ৰাই কৰক কি কি বস্তু ভাল পায়, তেনেকুৱা ধৰণৰ যদি কাৰ্টুন কেৰেক্টাৰ কিবা ভাল পায়, তেনেকুৱা থকা জোতা কিনক, মোজা কিনক। মোজা ইয়াৰ ক্ষেত্ৰত এইটো হয় কি, সি মাহীয়েকে দিয়া মোজা পিন্ধি খুব ভাল পায়। চ' মোজাযোৰ দেখিয়ে ক'ব, মাহী মোজা দিছে। চ' সেই মোজা মাহীয়েকে নিদিলেও মই কওঁ, মাহী মোজা দিছে, আৰু সি তেতিয়া আৰামছে পিন্ধি থাকে। চ' তেনেকুৱা টেকনিক আপোনালোকেও ইউজ কৰিব পাৰে। 6 নম্বৰতে স্কিনৰ কেয়াৰৰ ক্ষেত্ৰত মইশ্চাৰাইজাৰ আৰু বডি লোশ্যন সদায় লগাব ৰেগুলাৰলি। আৰু চাব যাতে যদি গালখন ফাটিলে ৰঙা ৰঙা হৈ যায়, চ' যদি তেনেকুৱা হৈছে ক্ৰীম লগোৱাৰ পিছতো, তেতিয়াহ'লে ক্ৰীমটো চেঞ্জ কৰক। সেই ক্ৰীমটোৱে আচলতে ঠাণ্ডাত স্কিনটো শ্বুট কৰা নাই বেবীৰ। মোৰ তেনেকুৱা হৈছিলে লাষ্ট ইয়েৰ। চ' মই একেটাই লগাই আছিলোঁ, কিন্তু পিছত মই যেতিয়া চেঞ্জ কৰি দিলোঁ, লগে লগে তাৰ স্কিন ভাল হৈ গ'ল। সেইকাৰণে চাই থাকিব স্কিনত সেইটো ঠাণ্ডা দিনত লগোৱাটো, আপুনি গৰম দিনত লগোৱাটো, ঠাণ্ডা দিনত লগাওঁতে স্কিনখন ভাল আছে নে ফাটিছে। চ' সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। বডি লোশ্যন সদায় লগাব। আৰু খোৱাৰ পিছত যেতিয়া আমি মুখখন ধুৱাই দিওঁ, সেইটো মই আগতে পাহৰি গৈছিলোঁ, আজিকালি লাহে লাহে শিকিছোঁ, আৰু এক্সপিৰিয়েঞ্চে শিকাইছে। চ' সেইটো নাপাহৰিব। যিয়ে খাই মুখখন ধুৱাই দিয়াৰ পিছত লগে লগে আকৌ মুখত ফেচ ক্ৰীমটো লগোৱাটো জৰুৰী, কাৰণ সিহঁতৰ স্কিনখন বহুত বেছি ডেলিকেট হয়, চ' ফাটি যায় সোনকালে। সেইকাৰণে সেই কেয়াৰটো ল'ব লাগে। যিয়ে খাইছে, কিবা এটা মুখত লাগিছে, আপুনি মুখখন যেতিয়া কাপোৰ এখন দি চাফা কৰে, লগে লগে ক্ৰীমটো আকৌ লগাই দিব।
8 নম্বৰ পইণ্টটো হৈছে ঠাণ্ডা দিন বুলি আমি নিজেও পানী কমকৈ খাওঁ চ' সেইটো নকৰিব আমিও খাব লাগে আৰু সিহঁতেও যাতে পানী যথেষ্ট পৰিমাণে খায় সেইটো আমি লক্ষ্য কৰিব লাগে পানী খাবলৈ দিয়ক ঘনে ঘনে যদিও ঠাণ্ডা গৰম পানী দিয়ক খাবলৈ কুহুমীয়া গৰম পানী আৰু ফ্ৰুটছ দিয়ক য'ত ভিটামিন চি থাকে লাইক অৰেঞ্জ দিব পাৰে কিৱি দিব পাৰে ব্ৰকলি ভেজিটেবলছৰ ভিতৰত য'ত ভিটামিন চি বেছি থাকে সেইখিনি সিহঁতক দিব পাৰে কাৰণ আমি সকলোৱে জানো ভিটামিন চি আমাৰ ইমিউনিটি বঢ়ায় চ' ঠাণ্ডা দিনত তেনেকুৱা বস্তু দিব আৰু এনেও বতৰৰ ফল খাব লাগে বুলি কয় চ' কমলা টেঙা আজিকালি বহুত এভেইলেবল কমলা টেঙা দিয়ক সিহঁতক খাবলৈ সিহঁতৰ ৱাটাৰ ইনটেকো হ'ব ভিটামিন চিও পাব চ' সেইটো বস্তু ধ্যান ৰাখিব 9 নম্বৰ পইণ্টটো একেই মোজা আৰু জোতাৰ নিচিনাই চুৱেটাৰো পিন্ধি সকলোৱে বেয়া পায় চ' চুৱেটাৰৰ এটা টেকনিক উলিয়াওক সিহঁতে যিটো ভাল পায় তেনেকুৱা চুৱেটাৰ দিয়ক মোৰ দেহাই পেপা পিগ চাই খুব ভাল পায় আপোনালোকে যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে সেইটো নিশ্চয় গম পায় চ' আইতা মায়ে কি কৰিলে মোৰ মায়ে তাৰ কাৰণে এটা চুৱেটাৰ বনাই দিলে য'ত আছে পেপা পিগ সি মোক কাৰেকশ্যন কৰি দিয়ে দেই পেপা পিগ নহয় জৰ্জ চ' সেইটো চুৱেটাৰ সি পিন্ধিলে আৰু নুখুলেই মোৰ সেইটো ধুবলৈ দিগদাৰ হৈ যায়গৈ চ' তেনেকুৱা কৰক সিহঁতে যি ভাল পায় তেনেকুৱা চুৱেটাৰ আনি দিয়ক সেইটো কালাৰৰ চুৱেটাৰ আনি দিয়ক সেইটো কেৰেক্টাৰৰ চুৱেটাৰ আনি দিয়ক চ' ডেট সিহঁতি ভাল পায় পিন্ধি আৰু সিহঁতক এটা চইচ দিয়ক যে কোনটো পিন্ধিবা সেইটো অকণমান ডাঙৰ হ'লেহে কৰিব পাৰি অৱশ্যে চ' সিহঁতক সেইটো চইচ দিলে সিহঁতৰ অকণমান ইণ্ডিপেণ্ডেণ্ট ফিলটো আহে চ' নিজেই চইচ কৰা চুৱেটাৰটো পিন্ধিছে চ' সেইটো কৰক আই এম চিয়'ৰ পিন্ধিব পাৰিব তেতিয়াকৈ পিন্ধাব পাৰিব চুৱেটাৰ মই তাক তেনেকৈয়ে পিন্ধাওঁ 10 নম্বৰত শেষৰ পইণ্টটো হৈছে ৰাতিপুৱাই উঠি পানী গৰম কৰি এটা ডাঙৰ ফ্লাক্সত ভৰাই থ'ব মই 2টা ফ্লাক্সত ভৰাই থওঁ আৰু তেতিয়া সুবিধা এইটো হয় কি মই তাক ঘনে ঘনে পানী খাবলৈ দি থাকিব পাৰোঁ কুহুমীয়া গৰম পানী আৰু ৰাতিও মই কি কৰোঁ সদায় এটা ফ্লাক্সত লৈ যাওঁ বিচনাৰ ওচৰতে থৈ দিওঁ আৰু সি যেতিয়াই পানী বিচাৰে তাক মই আৰামছে দি দিব পাৰোঁ বিচনাৰ পৰা নামিও যাব নালাগে এলাহো নালাগিলে আৰু সি ধুনীয়াকৈ পানী খাব পাৰিলে চ' সেইটো টেকনিক আপোনালোকেও ইউজ কৰিব পাৰে আই এম চিয়'ৰ বহুতেই কৰিয়ে আছে তথাপি মই কৈ দিলোঁ আৰু চ' এইটোৱে আছিল আজিৰ মোৰ ভিডিঅ'ৰ টপিক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আপুনি যদি নতুনকৈ এগৰাকী মা হৈছে দেন কংগ্ৰেচুলেশ্যন আৰু আপোনাৰ যদি কোনোবা লগৰ আছে ফ্ৰেণ্ডছ ফেমিলি কলিগ তেওঁলোকৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক মই এনেকুৱা আৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ চ' বাই বাই